কাৰ্বি আংলং নগৰ সমিতিৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। ডিফু নগৰ সমিতিৰ বাবে বিজেপি, কংগ্ৰেছ দুয়োটা দলে দাখিল কৰিলে মনোনয়ন পত্ৰ। অহাকালি আৰু পৰহিলৈ হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষণ। কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ উদ্যোগত উদযাপন অসম সাহিত্য সভাৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱস। অসম সাহিত্য সভাৰ 102 ডাল পতাকা উত্তোলন ডিফু ৰাংচিনা ভৱনৰ প্ৰাংগণত। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বেপীৰ আকস্মিক মৃত্যুত জিলাজুৰি শোকৰ ছাঁ। সাংসদ বীৰেন সিং ইংতি, মন্ত্ৰী চুমৰং হাঙুকে ধৰি বহু কেইবাগৰাকী নেতাৰ লগতে অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছে চোতাল। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰনপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। পাহাৰীয়া জিলা দুখনত টাউন কমিটি নিৰ্বাচনৰ তৎপৰতা। বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে সমৰ্থকসহ দাখিল কৰে মনোনয়ন। অহাকালি আৰু পৰহি হ'ব মনোনয়ন পৰীক্ষা। 8 জানুৱাৰীত হ'ব নিৰ্বাচন, 10 জানুৱাৰীত হ'ব ভোট গণনা। মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনটোত বিজেপি, কংগ্ৰেছ দলে নিজা নিজা সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে। ইতিমধ্যে সাহসীয় বিজেপি দলৰ প্ৰাৰ্থী তালিকাত আছে 13 জন প্ৰাৰ্থীৰ নাম আৰু কংগ্ৰেছ দলত আছে 14 জন প্ৰাৰ্থীৰ নাম। মনোনয়ন পত্ৰ পৰীক্ষণৰ পিছতে প্ৰকৃত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব। মই 5 নম্বৰ ৱাৰ্ডৰ পৰা থিয় দিছোঁ আৰু বিজেপি দল হ'ল। তাৰপিছত আশা কৰিছোঁ ৰাইজে মোক ভোট দিব, জয়যুক্ত হ'ম বুলি। তাৰপিছত আমাৰ ৱাৰ্ডৰ বিভিন্ন সমস্যা আছে, অকল আমাৰ ৱাৰ্ডৰ বুলিয়ে নহয়, আমাৰ ডিফু টাউনত বিভিন্ন সমস্যা আছে। এই সকলো সমস্যাবিলাক আমাৰ টাউন কমিটিৰ ফালৰ পৰা যিখিনি সম্ভৱ হয় সেইখিনি সকলো কাম আমি আমাৰ 5 বছৰৰ কালত আমি সম্ভৱ কৰিবলৈ আমি চেষ্টা কৰিম। দলৰ মই কাম কৰি আছিলোঁ। 2013 মই বিজেপি জইন কৰিছিলোঁ। তেতিয়া মই দলে যদি প্ৰাৰ্থীত্ব নিদিলে মই ৰাইজৰ লগত আলোচনা কৰি পুনৰ মই এজিপিত জইন কৰিলোঁ। মই এজিপিৰ পৰা মই টিকেট প্ৰতিদ্বন্দ্বিতা কৰিব এবাৰ ৱাৰ্ড নম্বৰ 9ৰ পৰা। তাৰপিছত মই ৰাইজে যদি মোক জিকালে মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক, যিখিনি চৰকাৰৰ সা সন্মতিতা আহে মই তেওঁলোকক মই পূৰণ কৰি দিওঁ। গোটেই অসমতে এইটো দুৰ্বল হয়, এইটো ক'ব নোৱাৰি। এতিয়া MP ইলেকশ্যনত খেলাটো আৰু বেলেগ হৈ যাব। এইটো অসমত এতিয়া দুৰ্বল ক'ব নোৱাৰি। এতিয়া পঞ্চায়ত ইলেকশ্যন যিটো গৈ আছে, কংগ্ৰেছ আৰু আমাৰ এজিপি দলৰ কিন্তু উপস্থিতি ইমান বেয়া নহয়। যি কি নহওক, ৰাজ্য তথা কেন্দ্ৰত গেৰুৱা দলৰ শাসন অব্যাহত থকাৰ বাবে ডিফু নগৰত 10টা ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থীয়ে নিশ্চিত বিজয়ৰ আশা কৰিছে। আনহাতে শেহতীয়াকৈ ঝাৰখণ্ড, তেলেংগানা, মিজোৰাম, ৰাজস্থান আদিত সাহসীয় দল বিজেপিয়ে বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱা অৱস্থালৈ দুগুণ উৎসাহেৰে ৰণক্ষেত্ৰত নামিবৰ বাবে সাজু হৈছে জিলা কংগ্ৰেছ। আনহাতে বহু ভাবি গুণি নিৰ্বাচনী ক্ষেত্ৰলৈ প্ৰাৰ্থিত প্ৰক্ষেপ কৰি সাৱধানে খোজ দিছে আঞ্চলিক দল ASDCও। আৰু কেইসপ্তাহমানৰ পিছতেই সমগ্ৰ জিলাবাসীয়ে দেখিব কোনটো দলৰ বাহুত কিমান শক্তি আছে। পংকজ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ লৰুণাংচস্থিত ডিফু ৰাংচিনা ভৱনতো বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে উত্তোলন কৰে মূল পতাকা আৰু বাকী 101 ডাল পতাকা উত্তোলন কৰে ডিফুৰ বিশিষ্ট ব্যক্তিসকলে। অসম সাহিত্য সভাৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলং জিলাৰ ডিফুত উলহ মালহেৰে উদযাপন কৰে। কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ উদ্যোগত লৰুণাংচস্থিত ৰাংচিনা ভৱনৰ প্ৰাংগণত পাহাৰীয়া জিলাৰ নীল আকাশত উৰাই অসম সাহিত্য সভাৰ গৌৰৱময় 102তম জন্ম জয়ন্তীৰ উপলক্ষে সভাৰ 102 ডাল পতাকা। মূল পতাকা উত্তোলন কৰে প্ৰাক্তন সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে আৰু আন 101 ডাল পতাকা উত্তোলন কৰে ডিফু তথা জিলাৰ বিশিষ্ট কবি, সাহিত্যিক তথা ভাষাবিদসকলে আৰু ছাত্ৰ নেতাসকলে। মূল পতাকা উত্তোলন কৰিয়ে 102তম সাহিত্য সভাৰ
গৌৰৱময় বৰ্ষপূৰ্তিৰ প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে আমাৰ সাংবাদিকৰ আগত এইদৰে নিজৰ অনুভৱ প্ৰকাশ কৰি কয়। এই সংখ্যক আজি কাৰ্বি আংলঙৰ অকল ডিপু বুলি নহয়, সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন সাহিত্য সংস্কৃতিৰ লগত জড়িত অন্যান্য বিশেষকৈ বিভিন্ন ধৰণৰ সংগঠনবিলাকে আজি আমাৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন উত্তোলন কৰিবৰ কাৰণে আজি ৰাংচিমা ভ্ৰমণত উপস্থিত হোৱাটো আমাৰ কাৰণে খুব ভাল কথা। ইয়াত মই দেখিছোঁ, মোৰ কাৰণে খুব ভাল কথা হৈছে, মই অনুভৱ কৰিছোঁ যে ইয়াত আমি সকলোবিলাক যিমান ভাষিক বা যিটো জাতি ধৰ্ম ভাষা সকলোবিলাক কিবা কৰি আমি আজি এই প্ৰতিষ্ঠা দিৱসত আমি সমবেত কৰিছোঁ। এইটো আচলতে কাৰ্বি আংলঙৰ কাৰণে বৰ গৌৰৱ আৰু বিশেষকৈ অসমৰ বিভিন্ন কিবাটো নিশ্চয় আজি প্ৰতিষ্ঠা দিৱস পালন কৰিছে। পতাকা উত্তোলন অনুষ্ঠানৰ পিছতেই কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামচাই স্মৃতি তৰ্পণ কৰে। তাৰ পিছতেই জিলা সাহিত্য সভাৰ সভাপতি নৰেন হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় প্ৰত্যেক মাতৃভাষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সংকল্প গ্ৰহণ শীৰ্ষক এখন গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বিশিষ্ট উপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙকে ধৰি বিশিষ্ট সাহিত্যিকসকলে আগভাগ লয়। উল্লেখ্য, অসম সাহিত্য সভাৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱসত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বিভিন্ন শাখাৰ পৰা বহু কেইগৰাকী বিশিষ্ট কবি সাহিত্যিক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। পংকজ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰেমলা বেপীৰ আকস্মিক মৃত্যুত জিলাজুৰি শোকৰ ছাঁ পৰিছে। এসপ্তাহ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰা বেপীয়ে বুধবাৰে ইণ্টাৰনেশ্যনেল হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰাক্তন মন্ত্ৰী খৰচিং ইংটিৰ পত্নী প্ৰেমলা বেপীয়ে কাৰ্বি পৰিষদত দুটাকৈ কাৰ্যকালত গুৰুত্বপূৰ্ণ বিভাগত কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা বেপীৰ মৃত্যুৰ খবৰ পাই অজস্ৰ গুণমুগ্ধৰ লগতে সাংসদ বীৰেন সিং ইংটি, মন্ত্ৰী চুমৰং হাং, প্ৰাক্তন সংসদীয় সচিব বিদ্যা সিং ইংলেং, কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে অন্যান্য পাৰিষদবৰ্গ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মাননীয় প্ৰেমলা বিপি প্ৰাক্তন কাৰ্বি আংলং জিলা পৰিষদৰ কাৰ্যবাহী সদস্য, হঠাৎ তেনেকুৱা বিয়োগৰ কথা শুনি সঁচাকৈ মৰ্মান্তিক হ'লোঁ। তাই বৰ ভাল সৰল স্বভাৱৰ মহিলাগৰাকী আছিলে। তেখেত দুইবাৰকৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল MDC ইলেক্টেড হৈছে আৰু EM হিচাপে হৈছিলে। গতিকে আজি তেখেতৰ বিয়োগটো এগৰাকী অগ্ৰণী কাৰ্বি মহিলা হিচাপে আমি হেৰুৱাত সঁচাকৈ দুখ পাইছোঁ। তেনে ক্ষেত্ৰত তেওঁৰ আজি সমগ্ৰ আমাৰ কাৰ্বি আংলঙত আমাৰ দলৰ ফালৰ পৰা পাৰ্টি, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ, ব্লক কংগ্ৰেছৰ হাফ মাৰ্চ কৰাইছোঁ তেওঁৰ সন্মানাৰ্থে আৰু তেওঁৰ আত্মা সদগতিৰ যেন শান্তিময় হয়, তাৰ বাবে স্বৰ্গত যেন শান্তিময় স্থাপন হয়, তাৰ বাবে আমি প্ৰাৰ্থনা কৰাইছোঁ। আৰু ব্যক্তিগত হিচাপে মোৰ ফালৰ পৰা আন্তৰিকতা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মা যেন শান্তি লাভ কৰে। আনহাতে এইদৰে আজি তেখেতৰ নশ্বৰ দেহ লৈ হাওৰাঘাটৰ সোঁমাজেদি এক শোভাযাত্ৰা উলিওৱা হয়। বেপীৰ অকাল বিয়োগ পাহাৰৰ ৰাজনীতিৰ বাবে বৃহৎ ক্ষতি বুলিও বিভিন্নজনে মন্তব্য কৰে।
হাওড়াঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ। নিৰ্বাচন বুলিলে পাহাৰীয়া জিলা কাৰ্বি আংলঙত চলে গৰম বতাহ। তাতে গেৰুৱা দলে আশা কৰিছে 9খন নগৰ সমিতিৰ আটাইকেইটা আসনত গেৰুৱা দলৰে বিজয় হোৱাৰ। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতেই জিলাখনত বলিব ধৰিছে গৰম বতাহ। ডকমকা নগৰ কমিটিৰ নিৰ্বাচনৰ বাবে বিজেপি দলক সবল নেতৃত্ব দিছে কাৰ্যবাহী সদস্য দুগৰাকীয়ে। হয়, তীব্ৰ ঠাণ্ডাৰ মাজতো জিলাখনৰ ঠায়ে ঠায়ে এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। সাহসীয় দল বিজেপি এই ক্ষেত্ৰত আৰু এখোপ চৰা। আনকি মনোনয়ন দাখিলৰ সময়তো সাহসীয় দলৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ আৰু ৰাজু টিছৈ নেতৃত্বৰ হাত এৰা নাই প্ৰাৰ্থীসকলৰ। কেৱল কাৰ্যবাহী সদস্য দুগৰাকীয়ে নহয়, ৰাজ্যিক কাউন্সিলৰ অৰ্চন ৰংপি, চামেলাংছ ব্লক মণ্ডল কমিটিৰ সম্পাদক বাবু টিছৌ, মহাময়া ভিডিচি অধ্যক্ষ হাৰসিং ইংলেং প্ৰমুখ্যে বিশিষ্ট নেতা তথা বিভিন্ন বিষয়াৰ লগ দি মনোবল দিয়ে প্ৰাৰ্থীসকলক। মনোনয়ন দাখিলৰ পিছতেই নগৰ কমিটি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় দলটোৱে। টিকেট প্ৰাপ্তিসকলক সভাত আনুষ্ঠানিকভাৱে কাৰ্বি পোহৰে সম্বৰ্ধনা জনোৱা হয়। মহামায়া ফ্লি লাপেনহালা পুনাত কৰকান্তি নাহিনী ফ্ৰগ আৱাৰ্ডটো আচ্ছা সাথে নাংলি মহামায়া লং ফ্লিডো ফ্লিং বং পেন হাই লাবি পকান কনফিডেন্স হলো নিলি 100% কনফিডেন্স মানে যিটো নিলি তুম বেলেগ বেলেগ গ্ৰাউণ্ড পেন তুম ৰিপৰ্ট এন মুনিত তুম লাসন থা বিশ্বাস দো যে নন যিটো বিজেপি তুম কি ক্লেম কে দাম ক্লেম কে দাম কে হেগলং পেন আলাং তুম পেন নিলি তুম ৰিপৰ্ট এন লাসত টেং পেন নিলি তুম হিসাব কৰি ল লাসত টেং পেন লং ফ্লি আপুনি তুম মহামায়া পাৰ্ট বাংতা কে হাই আং ঠেক 100% দো ante sir non nang tumpen kuma loket kang tangkring opponent mane nang tumpen ke dania bank kang tangkring a song mane tum kachini da mateng polotangte mane exactly pokali positame kachini da mateng pote congress se dota hai anke regional tum ke sir regional tum markelan theglong nam de ne to ante sir nang li hin pen la non la tum ruling bang jiko town committee long latum han ke claim ke dam apathak pini non pen ki pudunji ma ke expect don sondom ma do dele tum fit finance ne tum cm sa hin pen kaching kitang dolo sa frank tan tum kadak action plan ta kaduri tang dolo non ta more than 80 lakhs bag ne tum kam pakan dolo ati non ke bag ji ne tum proposal do ne tum la pupoi em kaching wai tang dolo la ba ke da bus stand ke dam tang apor hula so towar ji to highway ke bang pen kuan dukan pin ni tamane parking pin ke siksa dulu so parking phana tumbani jingwa se proposal pinong la so abang tani tum long pon tapen thetan na buildings tamen tum da long pon ji party bjp a party acha back dokmuka long ward 6 and la ward 6 ang bong banang li ward number 6 long se puri lo la ward number 1 up to 5 ang bong ban bank an hai probably kelang ate pulotang te non mat soita ta halabji la sonan sang ring do ante la song bong opponent dum ke on acha kong ni non ma opponent non mat kudam pulotang te la tumbang ke congress tumang along tin da place ke place labji sitame la na ja kong kang tang ret poson da theklong le athe la tum candidate ki chiri pustame ke bori ke pa place bori la song si theklong nili tum ward number 6 long thot stame son lo alang jungjung mat ki thurthei pulo sta party pen hoi bang si ke pa thur bori la son ta theklong lo tala nang li ward pen ge nang li hai pu kon percentage do nili ninje jede choklo non la nili ki arja prek gutian ke nili sike che mana munit lo la pen 100% highway ji ako voters bang 1060 do 1060 ang bang pen nili 900 plus avot long ji nang li se hai det pulutang te nang li water long ko pc development claim nang li ke bang yer ni high det coffee pulutang te nili ward pu det palam takali athe dak ni tum high command jong si nili phan nang ching hon la pen apor nang pi pulutang te nili dokmukang kang kelang pon phasi ki chisik pondo ane nang li ward long non bank an tum do contestant do contestant congress pendo la pen sdc pendo atla tum ke koson la cha kong ke aja kong la tum non mat mopen pulomati di ke pathur bor i la pen sdc non mat ke thurnangji palam chorlo nili tum award det palam kalilo la soita award long tami sdc tumang ke non mat mua phi chini ne sta ke pathur nangji palam chor
Kedam tang ward commissioner nangli ward along koma bang phusi do bang. Kedam tang bang ke bidor sing bi alang li papa pen sike hai hulu sustami la non do prong arat anta papa long sike joglo amar nilitum hula so MP election hudan bang ke nilitum BJP ang ton pen marsi mars joining do koglo dak na mars rublo. Okay, so nangli high rate policy nili tu mahin beta regime pin. Thank you. ডকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi Academy Jifu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙতো এতিয়া নিৰ্বাচনী বতা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 9খনকৈ নগৰ সমিতিৰ নিৰ্বাচনক লৈ বলিছে এই বতা অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব পূব আৰু পশ্চিম কাৰ্বি পাহাৰৰ ডিফু বুকাজান বকলিয়াঘাট হাওৰাঘাট ডকমকা লাংহিন ডংকামুকাম বৈঠালাংছ আৰু হামৰেন নগৰ সমিতিৰ নিৰ্বাচন 22 ডিসেম্বৰৰ পৰা আৰম্ভ হোৱা মনোনয়ন পত্ৰ দাখিলৰ আজি আছিল অন্তিম দিন এই দিনটোতে হদল বলে সাহকীয় বিজেপিৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে বৈঠালাংছৰ নগৰ সমিতিৰ কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ ইয়াৰ লগে লগে সাহক বিৰোধী দুয়োটা ৰাজনৈতিক দলে এক ৰকমে পাহাৰীয়া জিলাখনত বজালে নগৰ সমিতি নিৰ্বাচনৰ নিৰ্বাচনী যুঁজৰ ৰণহিঙা কিদৰে নগৰ সমিতিসমূহ নিজ দলৰ দখললৈ নিব তাকে লৈ সাহক বিৰোধী সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আনহাতে পশ্চিম কাৰ্বি আংলঙৰ মুঠ 3খন নগৰ সমিতি আছে হামৰেনত মুঠ ভোটদাতা 10186 ডংকামুকামত মুঠ ভোটদাতা 6588 আৰু বৈঠালাংছত মুঠ ভোটদাতা 8674 আনহাতে বৈঠালাংছত এজন নিৰ্দলীয় প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে এজন বিজেপিৰ দলৰ পৰা এৰি এএছডিসি পাৰ্টি যোগদান কৰি এএছডিসিৰ পাৰ্টি হৈ মনোনয়ন পত্ৰ দাখিল কৰে অহা 10 জানুৱাৰীত ঘোষণা কৰা হ'ব জিলাখনৰ 9খনকৈ নগৰ সমিতি নিৰ্বাচনৰ ফলাফল along tin town committee election pe doye phan sarkar pen putanglo laso posidak boithalangso town committee ta kichengsi ang dengla lasedak ta ward proxy long ta mesensen candidate election pen chetoy dun long lo laso puthak lanili phi kedo gabe kedo orte jerduman bang proxy dak sidolo selang etum phanta mesen pate ye phan anili hopen akirupilo lanan parta kethidung ESDC songja phan ESDC movement phan keraba bangke ini BJP pen inurang jir la pen lang letum don thom ke bagdo member atum ESDC long nang ke mars dun pen yetum long kan mang chirab dun ye phansi lang letum kamatha lake yetum mang jir adom terang pi lang lihan lo lang ya phansi rang thuik joi lo pupen si claim dam pon pa me pop se lehin tantara rat phanta chuning ri lo BJP pe
কম মূল্যত গ্ৰাহক অধিক সামগ্ৰী উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যত বৰ্তমান খুপনি পুতিছে বহিৰাগত ভুৱা ব্যৱসায়িক প্ৰতিষ্ঠান শুকুৰবাৰে লংকাৰ ষ্টেচন ৰোডৰ সমীপত তেনে এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰক্ষীয়ে সিল কৰাৰ পিছতেই পোহৰলৈ আহিছে ব্যৱসায়ৰ নামত প্ৰলোভন দিয়াৰ কথা উল্লেখযোগ্য যে তামিলনাডুৰ ভাৰত ট্ৰেডাৰ্ছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আজি কিছুদিন ধৰি লংকাত চলাই আহিছিল ব্যৱসায় গ্ৰাহকক কম মূল্যৰ বিনিময়ত অধিক সামগ্ৰী দিয়াৰ প্ৰলোভনেৰে হাজাৰ হাজাৰ গ্ৰাহকৰ পৰা কৌশলেৰে আদায় কৰিছিল আঘন পিছে এই ক্ষেত্ৰত কিছু সচেতন গ্ৰাহকৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীৰ কৰ্মকাণ্ডত সন্দেহ উপজাত হোজাৰ উপায়ুক্তগৰাকীৰ ওচৰত এই ক্ষেত্ৰত এক অভিযোগ দাখিল কৰে গ্ৰাহকৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে লংকা ৰাজচক্ৰ বিষয়া আৰু লংকা আৰক্ষীয়ে ভাৰত ট্ৰেডাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে উপযুক্ত নথিপত্ৰ লাভ নকৰাত প্ৰতিষ্ঠানখন সিল কৰি দিয়ে আজি কেইদিনমানৰ পৰা আমিও শুনা পাইছোঁ ইয়াত এটা দোকান খুলিছে ফাৰ্নিচাৰ দোকান আৰু বেলেগ বেলেগ কিবা কিবি বস্তু আছে 50% ডিছকাউণ্টত দি আছে সেই হিচাপত বহুত মানুহে ইয়াত বস্তু সস্তাত পাই বস্তু বুক কৰাইছিলে আজি ছাডেনলি চাৰ্কল অফিচাৰ আহিছে চাৰ্কল অফিচাৰে মোকো ফোন কৰিলে বোলে এনেকুৱা এটা কমপ্লেইন আহিছে এইটো চাব লাগে তো আমি আহিছোঁ সকলোৱে আহিছোঁ অহাৰ পিছত দেখিলোঁ তেওঁলোকৰ এতিয়া যিমান কাগজ পত্ৰ বহি কাগজ কি আছে তেওঁলোকৰ এইখিনি চিজ কৰা হৈছে গোটেই দোকানটো এতিয়া চিল কৰা হ'ব লগতে তেওঁলোকৰ অথেণ্টিচিটি কি আছে কাগজ পেপাৰ কি আছে সেইখিনি চাই তেওঁলোকে যদি গোটেইখিনি বস্তু ঠিক আছে কি চ'ৰ্চৰ পৰা দি আছে কেনেকুৱা দি আছে সস্তা বস্তু দি আছে কেনেকুৱা দি আছে কিমানখিনি দিব পাব্লিকে আমাৰ ঠগিব নে নাই এইখিনি আমাৰ চাব লাগিব সেইখিনি চোৱা চিতা কৰাৰ পিছত গোটেই বস্তু যদি ঠিক আছে তেওঁলোকে ব্যৱসায় কৰিব আৰু যদি নহয় যিটো আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা লোৱা হ'ব হয় ট্ৰেড লাইচেঞ্চ এটা ইছ্যু কৰা হৈছিলে যদিও ট্ৰেড লাইচেঞ্চ ইছ্যু কৰা হৈছিলে ট্ৰেড লাইচেঞ্চটো আমি যেতিয়া ইছ্যু কৰোঁ আমি ট্ৰেড লাইচেঞ্চ যেতিয়া আমাৰ ওপৰত এপ্লাই কৰে তেতিয়া আমি ভেৰিফাই কৰোঁ দোকানটো যিটো এড্ৰেছ দিয়া হৈছে দোকানটো তাত আছে নে নাই ব্যৱসায়টো প্ৰকৃততে হৈ আছে নে নাই আৰু যাৰ মাটিত ব্যৱসায় কৰি আছে তাৰ এগ্ৰিমেণ্ট কপি আছে নে নাই সেইখিনি চাই আইডেণ্টি প্ৰুফ এড্ৰেছ প্ৰুফ চাই আমি ট্ৰেড লাইচেঞ্চটো ইছ্যু কৰোঁ আৰু কোনোবাই যদি আহি ব্যৱসায় কৰে তাক ট্ৰেড লাইচেঞ্চ যদি বিচাৰে আমি দিব লাগে সেই হিচাপত তেওঁলোকে যদি এপ্লাই কৰিছে আমি দেখিছোঁ এই ঘৰ মালিকৰ তেওঁলোকৰ এগ্ৰিমেণ্ট পেপাৰ আছে NOC আছে তেওঁলোকৰ পান কাৰ্ড আছে GST ৰেজিষ্ট্ৰেশ্যন আছে ফিল্ডত আহি আমি ভেৰিফিকেশ্যন কৰিছোঁ তেওঁলোকৰ দোকানো আছে দোকানটো ঠিক আছে সেই হিচাপত ট্ৰেড লাইচেঞ্চ এটা ইছ্যু কৰা হৈছিলে গতিকে বাকীখিনি যদি কিবা ডিছপিউট আছে সেইখিনি আমি ভৱিষ্যতে চাই হেৰি কৰিম এতিয়া কি পাইছে এতিয়া এইখিনি আমি এতিয়ালৈকে আজি যিটো আমি আহি শুনা পালোঁ তেওঁলোকে আজি ৰাতিপুৱা মাল ডেলিভাৰী দিছে বুলি শুনা পাইছোঁ যেতিয়া আমি মানুহ ইনকুৱাৰী কৰিবলৈ অহা হ'ল পেপাৰ প্ৰতি দেখিবলৈ অহা হ'ল মানুহে চাগে গম পাইছে মানুহে এতিয়া গোট খাইছে অলপ চলপ আৰু তেওঁলোকে অলপ ভয় খাইছে গতিকে সেইখিনি ইনকুৱাৰী কৰাৰ পিছতে গম পোৱা যাব আচল তথ্যটো কি আছে আৰু এটা সময়ত প্ৰতিষ্ঠানখন সিল কৰাত অন্য একাংশ গ্ৰাহক উপস্থিত হৈ প্ৰাপ্য সামগ্ৰীসমূহ ঘূৰাই পোৱাৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মূল স্বত্বাধিকাৰী তাজ উদ্দিনক আটক কৰাৰ লগতে কিছু নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে নেশ্যনেল লাইভষ্টক মিছনৰ অধীনত কাৰ্বি আংলঙৰ হাঁহ কুকুৰা তথা গাহৰি পালকসকলক উন্নত প্ৰশিক্ষণ দিবৰ বাবে নিৰ্বাচন কৰিছে কাৰ্বি আংলঙক গতিকে আশা কৰা হৈছে পশুপালনৰ ক্ষেত্ৰত কাৰ্বি আংলঙত এক জাগৰণৰ সূচনা হ'ব যোৱা বৃহস্পতিবাৰে ডিফুস্থিত পল্ট্ৰি ফাৰ্মত অনুষ্ঠিত হয় ৰাজ্যৰ 12খন জিলাৰ এক গুৰুত্বপূৰ্ণ সভা য'ত হাঁহ কুকুৰা আৰু গাহৰি পালনৰ বাবে উন্নত প্ৰশিক্ষণ দিয়াৰ কথা আলোচনা কৰে ডিফু পল্ট্ৰি ফাৰ্মৰ মেনেজাৰৰ প্ৰচেষ্টাত সমগ্ৰ জিলাৰ মেনেজাৰসকলৰ এখনি সন্মিলন অনুষ্ঠিত হয় নেশ্যনেল লাইভষ্টক মিছনে ইতিমধ্যে উন্নত জাতৰ হাঁহ কুকুৰা আৰু গাহৰি উৎপাদনৰ কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰিছে সেয়েহে ডিফু পল্ট্ৰি ফাৰ্মৰ অধীনত চলি থকা পল্ট্ৰি ফাৰ্মসমূহলৈ আহি পৰিছে গধুৰ দায়িত্ব সভা শেষ হোৱাৰ পিছতে নেশ্যনেল লাইভষ্টক ডিফুৰ অধীনত চলি থকা আত্মসহায়ক গোটৰ ফাৰ্মসমূহ পৰিদৰ্শন কৰাৰ লগতে ফুলনিস্থিত পল্ট্ৰি ফাৰ্মো পৰিদৰ্শনৰ বাবে যায় মেনেজাৰসকলে District Veterinary Office along a conference hall long a sub okaching by do meeting do ladak exitong don all different district pen a manager poultry golf poultry manager satumba
NLM National Livestock Mission atum si laso program ni phan nampa organize to masini tum pini laso program organize lo la pen training ason ta dolo poultry farm lo ni tum koson si mane ke management ahin ba kisu ke lang puno akasik sak puno aja sitami pini ni tum managers do anang bong pen chingwai rinti lo la son pense non la si duck farm lo anta wang lo ako next bang ke ni tum SCG group la poultry farms konani ni private farm ki dolang la si ni tum under lo farm ke claim tum do la si hala hai tum along tani li tum paklang dam naing pusi NLM pen nangipu la si hadam si pon populo non bang ke এইটো হৈছে নেশ্যনেল লাইভষ্টক মিছনৰ আণ্ডাৰত আৰু কাৰ্বি আংলংখন আমাৰ কমিশ্যনাৰ গপ্তব আছাম ভেটেনাৰী ডিপাৰ্টমেণ্টে চিলেক্ট কৰিছিলে যে আমাৰ কাৰ্বি আংলঙৰ বিশেষকৈ পল্ট্ৰি ফাৰ্মখিনি আৰু ডিফু গভৰ্ণমেণ্ট পিক কাম পল্ট্ৰি ফাৰ্মে চিলেক্ট কৰিছিলে বিশেষকৈ ট্ৰেইনিং কাম এক্সপ'জাৰ ভিজিট আৰু ইয়াৰ লগত দুদিনীয়া প্ৰগ্ৰেম গতিকে চাৰাউণ্ডিং গোটেইখিনি লাইভষ্টক ফাৰ্ম আমি দেখাম আৰু অহাকালি আমাৰ ফুলনি ডাকবিডিং ফাৰ্মতো যাব গতিকে আমাৰ এই অসমৰ যিখিনি পল্ট্ৰি ফাৰ্ম মেনেজাৰ আছে পল্ট্ৰি ফাৰ্ম গভ ফাৰ্মৰ মেনেজাৰ তেখেতসকলৰ 19জন আছিল তাৰে ভিতৰত আমাৰ মাজত 12জনমান আছে আজি আৰু তেখেতসকলক বৰ্তমান আমি এই গভৰ্ণমেণ্ট পিক কাম পল্ট্ৰি ফাৰ্মত আজিৰ এই দিনৰ কাৰ্যসূচী যিটো আছিলে আমি প্ৰায় সামৰণি মাৰিব ওলাইছোঁ আৰু ইয়াৰ পাছতে আমি ডিফুৰ চাৰাউণ্ডিং একদম ওচৰতে আমি প্ৰাইভেট ফাৰ্ম এখনত আমি তেখেতসকলক লৈ যাম এইখিনিয়ে আৰু তেখেতসকলে আমাৰ ইয়াতে কি পাইছে তেখেতসকলে যাই তাত ক'ব ষ্টেট লেভেলত আৰু এইটো কাৰ্বি আংলঙৰ কাৰণে এটা শুভক্ষণ বুলি ভাবোঁ কাৰণ গপ্তব আছামৰ পৰা তেখেতসকলক পঠাইছে আমাৰ ইয়াত আমাৰ বস্তুখিনি যিহেতু চিলেক্ট কৰিছে এই হিচাপতে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ এনএলএমক ইমানখিনি আজি সদৌ অসমৰ যিসকল মেনেজাৰ মিট কথা কোৱা হৈছে ইয়াত কিমানকেইখন জিলাৰ পৰা মেনেজাৰ আহিছে ইয়াতে পল্ট্ৰি ফাৰ্ম মেনেজাৰখিনি আহিছে আমাৰ এতিয়া 12জন আছে মেনেজাৰ 12 ডিষ্ট্ৰিক্ট আৰু 12খন ডিষ্ট্ৰিক্ট আছে পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ